সকললৈ মই আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণাম যাচিছো। এই জনজাগৰণ সভাতে উপস্থিত হ'ব পৰা আমাৰ বিটিচিৰ নেতা বিপি গাঁও এৰি পেলাই, ঘৰ এৰি পেলাই, নিজৰ ল'ৰা ছোৱালী, নিজৰ খাম এৰি পেলাই এটা টটকাৰীত, এটা অটো ৰিক্সাত কষ্ট কৰি পেলাই এই ফিল্ড দেখি আপোনালোকে আহিছে। কিয়? আমি সকলোৱে বিচাৰো যে বিটিচিত উন্নয়ন হওক, বিটিচিৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষীৰ মাজত ভাতৃত্ব এটা সম্পৰ্ক গঢ়ি তোলা যাওক। দাদা ভাইৰ নিচিনা এই বড়ো, মুছলিম, ৰাজবংশী, ৰাভা, গাৰো, নেপালী, সাঁওতালী, আদিবাসী সকলোৱে একগোট হৈ পেলাই বিটিচিত ভালকৈ সভা পাতিব পৰা এটা পৰিস্থিতি হওক। সকলোৱে তেনেকুৱা ঐক্যতাৰ থাকি বিটিচিৰ নেতাসকলে, BPF দলৰ নেতাসকলে গাঁৱে ভূঞে আমি ওলাই আহিছো। আপোনালোকক জনাবৰ কাৰণে আমি ওলাই আহিছো। বহুতো কথা মাজত মই দুআষাৰমান কম। প্ৰমীলা বাইদেৱে বহুত কথা কৈছে, নিশ্চয় আপোনালোকে তেখেতৰ সৰল ভাষাত যিটো কৈছে মনত আপোনালোকে ৰাখিব পাৰিছে। এই মাত্ৰ সাদ্ৰী ভাষাত আমাৰ সুৰেশ হাজদা ডাঙৰীয়াই আদিবাসীসকলক যেনেকৈ কৈছে, এইটো সঁচা কথা। তো বিটিচিত কি হৈ আছে এতিয়া? যোৱাকালি প্ৰমোদ বৰাই এটা ষ্টেটমেণ্ট দিছে। কি ষ্টেটমেণ্ট দিছে? তেখেতে কৈছে BPF দল আৰু বিটিচিত কোনোদিন ক্ষমতাত নাহে। আমি বোলে BPF দলে বোলে কোনোদিন আৰু ক্ষমতাত নাহে। মানে তেখেতসকলে বিটিচি চলাই থাকিব। ইলেকশ্যনের আগে আগে কি কৈছিল তেখেতে? এই মই EM নহওঁ, তুমুক নহওঁ, সেই কথাটো মই নকওঁ। তেখেতে এটা কথা কৈছিল যে আপোনালোকে 2 বছৰৰ পিছত আৰু ছুইজাৰলেণ্ডত যাব নালাগে। ছুইজাৰলেণ্ড বুলি ক'লে ফুল চুল, ৰঙা বগা ইত্যাদি ইত্যাদি ফুলৰ বাগান। বিটিচিটো মই 2 বছৰৰ ভিতৰতে ছুইজাৰলেণ্ড নিচিনা মই বনাম। কোনো ব্যক্তিয়ে ছুইজাৰলেণ্ড চাবৰ হ'লে ছুইজাৰলেণ্ডত নগৈ বড়োলেণ্ডত আহিলে ছুইজাৰলেণ্ডটো দেখিব। गोसोआव दंना आबौमोन? बिथाङा बुंदोंमोन जे सोरबा सुइजारलेण्ड नायनोबा सुइजारलेण्डआव थांनांला, बिटिसिआव फैबानो जागोन 2 बोसोरनि उनाव गोमो गोथां गुफुर बायदिसिना बिबार बायदि आङो बिटिसिखौ दागोन। बिथाङा मोनसे खोथा बुंबावदोंमोन যে BUPPA চৰকাৰৰ অহাৰ পিছত 4 মাহত আমি যেনেকৈ কাম কৰিম, BPFৰ নেতাসকলে সেইটো দেখি পেলাই আতংক হ'ব বোলে। जोंलायनो गिख्रंगोन 4 मासनि गेजेराव UPPR गभर्नमेन्टआ जेरैबायदि जौगानायनि खामानि मावगोन, बेखौ नुनानै जोंलायनो गिख्रंगोन बायदिसिना बायदिसिना। नै बावैसो आरो আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী তেখেতে আকৌ এটা কথা কৈছে যে এই 2 বছৰত আমি যেনেকৈ উন্নয়নৰ কাম কৰিলো, BPF এ 17 বছৰত যিটো কৰিছিল ইয়াত ডাবলকৈ আমি বেছি কৰিলো। थांनाय 2 बोसोराव UPPLआ जेरैबायदि जौगानायनि खामानि मावबाय, BPFआ 17 बोसोराव मावनायनि जोङो डाबलनिफ्राय बांसिन मावबाय होननानै गोविन्द बसुमतारीया बुंनानै लादों। दा बेफोर आफादफोर जोङो जुदि नोंसिनाव सोङो जे BPF सालायनाय समावहाय जेरैबायदि जौगानाय जादों, जों बबे अबस्थायाव दङमोन? प्रमिला बायदेवआ दा बुंदों जोंनाव बे गौराङाव दालां गैयामोन। मानसिफ्रा नैबे रेल साइकेल थांनानै क'क्राझाराव थांनो थाखाय बे दालांनि साइकेलनि साजों थाबायनानै थाङोमोन। एखनब्ला मा जायोमोन? बे समावनो ट्रेनआ फैगौ, नों बबेथिं थांबावनो? ओरै फैफिननोबो हाला, दावखोनोबो हाला। गेजेराव मा खालामनांगौमोन? खुन्थियाजों बागथाबनानै
मानसिफ्रा थाथ'नाङोमोन एखनब्ला एक्सिडेन्टबो जायोमोन किन्तु बेफोरबायदि एलेकाखौ दिनै बिपिएफनि दैदेननायाव आब' काबिलामोन बायदि मन्त्रि जानानै जेरैबायदि खामानि मावदों दिनै बेफोरनि लामा सामा बान्दो बायलाफोरखौ जों खालामनो हादों नैबे 2 बोसोराव इउपिपिएलआ जेरैबायदि खामानि मावदों जेरैबायदि बुंनानै लादों दिनै जुदि रायजो राजाफोराव सोङो मोनसेबो रावबो खोन्थानो रोंनाय नङा जोङो बुंगासिनो दङ নতুন রাস্তা ঘাট বনোৱাৰ কথাটো বাদ দিয়াও ইউপিপিএল নেতাসকল আমি আপোনালোকৰ পৰা সেইটো বিচৰাই নাই ৰাইজেও দেখা নাই আৰু বিচৰা নাই এতিয়া বিপিএফে বনোৱা যিবোৰ ৰাস্তা এতিয়া বেয়া হ'বলৈ ধৰিছে সেইটো ৰিপেয়াৰিং কৰি দিয়ক জাষ্ট ৰিপেয়াৰিং খালাमनानै हो बे बिपिएफ बानायनाय बनर गामिनि अबेबा लामा बे अखेरा गामिनिफ्राय अबेबा लामाफोरखौ रिपेयारिं खालामनानै होब्लानो थोबाय खोथाफोर बेबायदि जादों दा नोङो नाय दिनै जेरैबायदि जादों बिथांमोनहा बिराद जेलास আমি দিল্লীত পাৰ্লিয়ামেণ্ট হওক মন্ত্ৰীসকলৰ লগত হওক প্ৰাইম মিনিষ্টাৰৰ লগত হওক হোম মিনিষ্টাৰৰ লগত হওক কথা পাতিবৰ কাৰণে আমাৰ সময় খবৰ কাৰণে এজন ভাল বিপিএফ নেতা যাৰ ক্ষমতা তাত থাকে তেনেকুৱা মানুহ আমি কেণ্ডিডেট হিচাপে বাছি দিম আৰু জিকাই দি পেলাই সেইটো আমি কাম কৰিম নেক্সট আমাৰ ৰাজনৈতিক উদ্দেশ্য 2025 আৰু সেইটোৱে মেইন উদ্দেশ্য যে মিঠা মিঠা কৈ পেলাই ইউপিপিএল দলে যেনেকৈ শাসন কৰিছে তেখেতসকলৰ শাসনৰ দিনত এতিয়া বিটিসি ধ্বংস হৈছে যিবিলাকে ভোট দিছিল বহুত আশা কৰিছিল কিন্তু আজি একো পাবলৈ সক্ষম নহল বাইদেউসকলক কৈছিল উমুক দিব তমুক দিব কোনো বাইদেউ আজি এইবোৰ পইচা নাপালে অৰুণোদয়ৰ কথা বহুত কৈছিল আজি হেন ইউপিপিএল গামছা নিপিন্ধিলে আমাৰ মহিলা লেংগ্ৰা লেংগ্ৰিও অৰুণোদয় স্কিম নাপায় বলে কোনবা বিধৱা মানুহ স্কিম নাপায় বলে কোনবা বিয়া নোহোৱা মহিলাও স্কিম নাপায় বলে অৰুণোদয়টো যদি ইউপিপিএল নহয় তেনেকুৱা বিভাজন পলিটিক্স কৰিলে এনেকুৱা কৰিব লাগে নেকি আমাৰ দিনৰ হিতু নাছিল আপুনি কংগ্ৰেছ না বিজেপি না কি পাৰ্টিৰ আমি উঠা নাই গৰীব মানুহবিলাকে পিএমএ ওআই ঘৰ পাবই লাগিব এই কথাটোহে আমি কৈছিলো আৰু আমাৰ ওয়াৰ্কাৰ বিচিডিচিৰ চেয়াৰমেন মেম্বাৰ সকলে আপোনালোকে গাঁৱে গাঁৱে মটৰচাইকেল চলাই গৈছিল এই গাঁৱৰ কোন কোন গৰীব মানুহ আছে ইহঁতৰ নামটো লিষ্ট কৰি পেলাই আমাৰ ফ্ৰী হোমেয়ৰশিপ হাগ্ৰামা মহিলাৰী দেৱৰ এপ্ৰুভাল লৈ পেলাই গোটেই বিটিসি অঞ্চলত হাজাৰ হাজাৰ 50,000তকৈ বেছি আমি প্ৰপোজাল দিল্লীত পঠিয়াইছিলো আৰু সেইটো এতিয়া স্যাংচন হৈ পেলাই আহিছে ভাগ্য ভাল সিহঁতৰ আমি স্যাংচন কৰি আনা বস্তুটো সিহঁতৰ কাৰ্যকালত আজি ইমপ্লিমেন্ট হৈছে এতিয়া আকৌ পিপিএফক জিকাই দি আমাৰ হাগ্ৰামা মহিলাৰী দেৱক আকৌ চিপ বনাই পেলাই ব্ৰিটিছৰ এই আমাৰ 15 বছৰত যেনেকৈ উন্নয়নৰ কাম কৰিছিল শান্তিৰ কাৰণে কাম কৰিছিল এই কোটাৰ কাৰণে কাম কৰিছিল তেনেকুৱা আকৌ আমি কৰিম লাষ্ট শেষ আমাৰ ৰাজনৈতিক উদ্দেশ্যটো হ'ল 2026 চনত এমএলএ ইলেকশ্যন হ'ব আমি আগত বিটিসি অঞ্চলৰ যে 12টা সিট আছে 12টাত এমএলএ জিকাই দি পেলাই কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ লগত এলায়েন্স গভৰ্ণমেণ্ট চলাইছিল বিজেপিৰ দিনত বিজেপিৰ লগত আমি এলায়েন্স গভৰ্ণমেণ্ট চলাইছিল আকৌ অহা 26 চনত একে কামটো আমি কৰিম যে 12টা বা 14টা সমষ্টি হ'ব ইয়াৰ পৰা গোটেই বিপিএফৰ এমএলএ সকলৰ জিকাই দি যি চৰকাৰ আহে গুৱাহাটীত অসমত এই চৰকাৰে আমাক লৈ পেলাইহে চৰকাৰ গঠন কৰিব পৰা এই পৰিস্থিতিটো আমি বনাম আপোনালোকে বনাব এটো মনত ৰাখিব সদৌশেষত আপোনালোক সকলোকে পুনৰবাৰ মই শ্ৰদ্ধা জনাইছো এটা কথা এই মাত্ৰ মোক এজন মানুহে কৈছে যে স্যাৰ আজি ইয়াত দলে বলে গাঁৱৰ মানুহবিলাকে যেতিয়া মিটিঙৰ আহিব ওলাইছে ইউপিপিএলৰ মানুহবিলাকে ৰাতি গৈ পেলাই ধমকি দিছে এই মিটিঙত যাব নোৱাৰিব নাযাবি আৰু লৰাবিলাকক কি কৰিছে বোলে পইচাও দিছে গাঁৱৰ মানুহবিলাকক পইচা দি পেলাই গাঁৱৰ মানুহবিলাকক ইয়াত আহাৰ পৰা ৰখাবৰ কাৰণে পইচাও দিছে
কিমান নিকৃষ্ট হব পারে এই দলৰ মানুহবিলাকে এইটো চাওক নंगौना नङा माने बेवहाय फैनो बादा होदों बेनिफ्राय बादा होनो थाखाय गामिनि मानसिफोरनो फैसा होनानै माखासेनो फैसा होनानै गामियाव बयखौबो बादा होनो थाखाय बेखौ खालामदों फैसा रानबावदों बेसेबां माने गोसोआ बिसोरना गाज्रि जोङो इलेक्सन बिनो दानि इलेक्सन बिनो फैयाखै जोङो भट बिनो फैयाखै जोंनो शान्तिनि थाखाय जों खामानि मावदों जाहा बे अधिकार दङ बे जोंनि राजनीतिक अधिकार सांबिधानिक अधिकार गतिके बेखौ बिसोरो थाखा फैसा होनानै हमथानो हाया जाहाथे हानायमोन नोंथांमोना माबोरै दोलै नोगोरै होंगो दोंगो बाहाय फैदों हाया बरन्स एबारनिफ्राय बेखौ नुनानै नोंथांमोना नाय एक मासनि उनाव जुदि आरो बेवहाय मिटिं लोङो फानथामनि बारा आरोबाव ओंखारबावगोन एबार नायनानैल' ला दा बेखौ बुंनानै जोंनि दैदेनगिरि गासिबो आरो स्पेसियेलि जोंनि आफादगिरि बिथां आरो नोंथांमोन बयनोबो गोसो सिंनिफ्राय सिबिनाय हरनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों।